সাংবাদিক বন্ধুসকল, আজি আমি বিশেষ এটা মেছেজ লৈ আহিছোঁ। আপোনালোকক প্ৰথমে আমি সৰু গছমী ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মূলতঃ যৌথভাৱে আমি আক্ৰাচুই সংবাদমেল দিব ওলাইছোঁ। আজি আমাৰ সংবাদমেলত দুয়োটা গোটৰে আমাৰ কেন্দ্ৰীয় কমিটিৰ মানুহ আছে। আমি দুজন সভাপতি আছোঁ, কীৰ্তি বৰ্মন, আমাৰ বলৰাম বৰ্মন, মোৰ লগত আছে শিৱানন্দ বৰ্মন উপদেষ্টা সৰু গছমী ছাত্ৰ সন্থা, আৰু আছে আমাৰ প্ৰজেন ৰায় উপসভাপতি সৰু গছমী ছাত্ৰ সন্থা, আমাৰ সহ সম্পাদক সৰু গছমী ছাত্ৰ সন্থাৰ শান্ত কুমাৰ ৰায়, আৰু আমাৰ আঞ্চলিক গোটৰ সাধাৰণ সম্পাদক সোনাধৰ ৰায়, মোৰ সাংগঠনিক সম্পাদক চেণ্ট্ৰেল কমিটিৰ ভদ্ৰেশ্বৰ বৰ্মন, আৰু আমাৰ বঙাইগাঁও জিলাৰ সভাপতি ধনঞ্জয় নাৰায়ণ দেৱ। গতিকে আমি আজি এই সংবাদমেলৰ জৰিয়তে আমি আজি জনাব বিচাৰিছোঁ যে দীৰ্ঘদিন ধৰি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যাসমূহক লৈ আমি আন্দোলন কৰি আহিছোঁ। মূলতঃ কমতাপুৰ ৰাজ্য জনজাতিকৰণৰ যি দাবী আমি অহৰহভাৱে চলাই আহিছোঁ। আহি এটা পৰ্যায় আমি পাইছোঁ, আৰু এই যি পৰ্যায়ত নেকি আমাৰ যি ধৰণৰ এটা পৰিস্থিতিয়ে গ্ৰাস কৰিছে, গতিকে আমি সঁচাকেই যে এই জনগোষ্ঠীটো আজি নিঃশেষ হৈ যোৱাৰ এটা যি গতি কৰিছে, আজি বিভিন্ন ধৰণে এই সংগঠনটোৰ ওপৰত যি ধৰণে ব্যৱস্থা গ্ৰহণ হৈছে, যে আমি সঁচাকৈ নিজেই আমি চিন্তিত হৈছোঁ। বিভিন্ন ভাগত আমাৰ সংগঠনে বিভক্ত হৈছে। গতিকে এই বিভক্ত আমাৰ সেই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিমানখিনি আমাৰ আজি বিভক্ত সংগঠন আছে, আমি ভাবোঁ আজি আমি দুয়োটা গোটে মিলি আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আজি এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আমি জাতিৰ স্বাৰ্থত সকলো পৰিহাৰ কৰি হ'লেও আমি ঐক্যমতত উপনীত হোৱাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহাৰ পিছত আজি এনেকুৱা পৰ্যায় আহি পোৱাৰ কাৰণে আমি দুঃখিত হৈছোঁ, আৰু যাৰ কাৰণে আমি আগন্তুক 5 ফেব্ৰুৱাৰী চিলাৰায় দিৱসত আমি ঐক্যবদ্ধভাৱে কীৰ্তিশ আৰু বলৰাম দুয়োটা গোটৰ মাজত আমি চিলাৰায় দিৱসটো আমি আমাৰ ৰাইজৰ মাজত আমি হুলস্থুলীয়াকৈ আমি পৰিৱেশ কৰি আমি কৰিব বিচাৰিছোঁ যে যিজন বীৰৰ জন্মদিনটো আমি পালন কৰিম, আৰু এই জন্মদিন পালন কৰিম আমি দুয়োটা গোটৰ মাজত আমাৰ পূব ধুবুৰী জিলা চালপচাৰ, এই বৃহত্তৰ চালপচাৰ ৰাইজেও আমাক পূৰ্ণ সমৰ্থন কৰিছে। আমি যোৱা পৰহি ৰিচিপশ্যন কমিটি গঠন কৰি দিছিলোঁ, আৰু এই ৰিচিপশ্যন কমিটিয়ে ইতিমধ্যে সকলো কাম কাজ আগুৱাই লৈ গৈছে। গতিকে আমি আশা ৰাখিম যাতে এই চিলাৰায় দিৱসৰ পিছতে আমি সকলোৱে ঐক্যবদ্ধ হৈ আহিব পাৰোঁ, একেলগে আমি যাতে সংগ্ৰামখন চলাই যাব পাৰোঁ। তাৰ কাৰণে মই সকলো সংগঠনৰ সকলো বিষয়ববীয়াকে মই আহ্বান জনাইছোঁ, আজিৰ এই সংবাদমেলৰ জৰিয়তে যাতে ঐক্যবদ্ধ হৈ আমাৰ এই শোষিত লাঞ্ছিত বঞ্চিত কোচ ৰাজবংশী জনগোষ্ঠীৰ যি অধিকাৰ যাতে আমি চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰোঁ, জনজাতিকৰণৰ লগতে কমতাপুৰ ৰাজ্য যাতে আমি কাঢ়ি আনিব পাৰোঁ, তাৰ কাৰণে যাতে আমি ঐক্যমতত উপনীত হ'ব পাৰোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ যে যোৱা কেইবাদিন ধৰি আমাৰ এটা যি সহস্ৰ পন্থা আজি চৰকাৰৰ লগত, ভাৰত চৰকাৰৰ লগত শান্তি আলোচনাৰ বাবে ইতিমধ্যেই চৰকাৰৰ মাজত আহি পাইছে। আমাৰ সন্মানীয় অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়া তেখেতে আজি ভাৰত চৰকাৰৰ লগত কি ধৰণে কেনেকৈ ক'ত আছে এই সম্পৰ্কত কিন্তু আজি আগ্ৰাচুই আমি জ্ঞাত নহয়। আমি জানিব বিচাৰোঁ যে শান্তি আলোচনাৰ মাজত যাতে অশান্তিৰ সৃষ্টি নহয়, ভৱিষ্যত যাতে এই শান্তি আলোচনা নিশ্চয় ফলপ্ৰসূ হ'ব, তাৰ কাৰণে আমি আশাৰে বাট চাইছিলোঁ।
যোৱা 26 জানুৱাৰী তাৰিখে আমি নিশ্চিতভাৱে আমি নিশ্চয় কিবা এটা ভাল বাৰ্তা পাম বুলি আমি আশা কৰিছিলোঁ, কিন্তু আজিলৈকে আমি দেখিলোঁ যে যোৱা 26 তাৰিখে কোনো ধৰণৰ আমি বাৰ্তা পোৱা নাই, আৰু যাৰ কাৰণে আমি চিন্তিত হৈছোঁ যে এই শান্তি আলোচনাৰ প্ৰক্ৰিয়া কেনেধৰণে এই প্ৰক্ৰিয়া আগবাঢ়িছে, কেনেধৰণে কি হৈছে, আজি এই কথালৈকে কোনো ধৰণে আমি জ্ঞাত নহয়। আৰু আমি জানিব বিচাৰিছোঁ যে যদিহে শান্তি আলোচনা হ'ব গৈ আছে, অসম গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মাজত যিধৰণে শান্তি আলোচনা প্ৰক্ৰিয়াৰে এটা জনগোষ্ঠীৰ সমস্যা সমাধানৰ কাৰণে গতি কৰিছে, আমি আদৰণি জনাইছিলোঁ। কিন্তু আজি সেই শান্তি আলোচনা প্ৰক্ৰিয়াটোক আমি দেখিছোঁ যিধৰণে লেহেমীয়া আৰু কি ধৰণে চলি আছে আমি অৱগত নহয়। আৰু এই ক্ষেত্ৰত আমি জানিব বিচাৰোঁ, যিহেতু তেওঁ মুকলি আকাশৰ তলত আহিছে, চৰকাৰে ইতিমধ্যে তেওঁক ৰাখি আছে, গতিকে মই ভাবোঁ তেখেতক ইতিমধ্যে আমি সিদিনাখন দেখিছোঁ যে তেখেতৰ মাতৃ বহুত অসুস্থ, তেখেতৰ মাতৃৰ লগতো তেওঁলোকে সাক্ষাৎ কৰিব দিব লাগে। আজি ইমান বছৰে তেখেতে আজি হয়তো শস্ত্ৰ সংগ্ৰামৰ লগত আজি বেলেগত থাকিব লগা হৈছিল। এই কঠোৰ পৰিশ্ৰম কৰি আজি চৰকাৰৰ লগত শান্তি আলোচনাৰ কাৰণে অহাৰ পিছত মই নিশ্চয় ভাবোঁ আমাৰ জাতীয় সংগঠনবিলাকৰ লগতো তেওঁলোকৰ মত বিনিময়ৰ কথা আছে, এইবিলাকৰ জাতীয় সংগঠনৰ লগতো সাক্ষাতৰ ব্যৱস্থা কৰিব লাগে। আৰু নিশ্চিতভাৱে যে আজি এই আলোচনাৰ জৰিয়তে এই সমস্যাটো সমাধান হ'ব লাগে, আমি এইখিনি আশা কৰিছোঁ। আৰু লগতে মই আজি এই সংবাদমেলৰ জৰিয়তে আমাৰ সকলো জিলা সমিতি, কেন্দ্ৰীয় সমিতিৰ বিষয় বিভাগ মই আহ্বান জনাওঁ, অহা 5 ফেব্ৰুৱাৰী তাৰিখত সকলো জিলাৰ পৰাই প্ৰতিনিধিবৰ্গসকল যাতে চিলাৰায় দিৱসত উপস্থিত হয়, তাৰ কাৰণে মই সকলো জিলা সমিতিৰ, আঞ্চলিক সমিতিৰ, শাখা সমিতিৰ, মহিলা সমিতি, চিলাৰায় সেনাৰ সকলো সদস্যকে মই আহ্বান জনাইছোঁ যাতে আমি চিলাৰায় দিৱসটো উলহ মালহেৰে আমি উদযাপন কৰিব পাৰোঁ। তাৰপিছত আমি নিশ্চয় আমাৰ যি বৈষ্ণৱ ছাত্ৰ সন্থাৰ যি গণতান্ত্ৰিক আন্দোলন প্ৰক্ৰিয়া আমি নিশ্চয় এইটো ত্বৰান্বিত কৰি আগুৱাই যোৱাৰ কাৰণে মই সকলো সংগঠনকে ঐক্যবদ্ধত অহাৰ কাৰণে মই আহ্বান জনাইছোঁ। যিখন অনুষ্ঠিত কৰিব ওলাইছে তাত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে, আমাৰ সহযোগ থাকিব। আজি এই কমতাপুৰ যিখন কাউন্সিল হৈছে, এই কাউন্সিলখন আপোনালোকে জানে যে সদুবছমী ছাত্ৰ সন্থাৰ আন্দোলনৰ ফলশ্ৰুতিত আজি কমতাপুৰ অট'নমাছ কাউন্সিল হৈছিল। আৰু এই কাউন্সিলখনৰ প্ৰতি সদুবছমী ছাত্ৰ সন্থাৰ সদায় দায়িত্ব আছে, আৰু এই দায়িত্ব আমি বহন কৰি যাম। আৰু এই অঞ্চলৰ সকলো জাতি, সকলো একেলগে লৈ কমতাপুৰ ফেষ্টিভেলখন যাতে আমি ভাবোঁ সকলোৱে অংশগ্ৰহণ কৰি ফেষ্টিভেলখন অলপ প্ৰথম আমাৰ যিখন ফেষ্টিভেল হ'ব, এই ফেষ্টিভেলখন যাতে সকলোৱে সহযোগ কৰি যাতে ফেষ্টিভেলখন আমাৰ উৎসাহিত কৰে বা সফল কৰে, তাৰ কাৰণে আমি সদুবছমী ছাত্ৰ সন্থাই সকলো ৰাইজকে আহ্বান জনাইছোঁ। ইতিমধ্যে আগতীয়াকৈ আমি যি কমতাপুৰ দাবী কৰিছোঁ, যিখন নেকি ঐতিহাসিক কমতাপুৰ আছিল, সেই কমতাপুৰখন আমি দাবী কৰিছোঁ। আমি সেই কমতাপুৰৰ জৰিয়তে আমি অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগত আমি ইতিমধ্যে কেইবালানিও ত্ৰিপাক্ষিক ইতিমধ্যে হৈ গৈছে। আৰু ইতিমধ্যে যি ভাৰত চৰকাৰৰ লগত অসম চৰকাৰৰ লগত শান্তি আলোচনাৰ কাৰণে আমাৰ সশস্ত্ৰ পন্থাৰে জীৱন সিঙৰ অধ্যক্ষ ডাঙৰীয়া আহিছে, এই ক্ষেত্ৰত আমি ভাবোঁ ভাৰত চৰকাৰে নিশ্চয় এটা শান্তি চুক্তি সুনিশ্চিতভাৱে এটা ফলপ্ৰসূ হিচাপে এটা চিন্তাধাৰা কৰি এই জনগোষ্ঠীটোক এটা আৰু সংগঠনটোক সন্মান আগবঢ়াব বুলি আশাবাদী। কিন্তু এইটো লৈ বিভ্ৰান্ত হৈছে, আপোনালোকে কৈছে ঐতিহাসিক চুক্তিমতে, মাৰ্জাৰ চুক্তিমতে কমতাপুৰৰ দাবী কৰিছে। কমতাপুৰৰ মাৰ্জাৰ চুক্তিখন আছিল আমি কোচবিহাৰ ৰাজ্য চুক্তি আছে। গতিকে আপোনালোকৰ মাজতে কনচেপ্টটো এতিয়ালৈকে ভালকে হোৱা নাই যে কেএলৰ লগত চৰকাৰৰ কি চুক্তি হ'ব লাগে, শান্তি চুক্তি কোনটো হ'ব লাগে। মাৰ্জাৰ চুক্তি কৰি আছে, এইপিনে কমতাপুৰ কৰি আছে। যিহেতু আপোনালোকৰ মধ্যস্থতাকাৰী হৈ কিনে এই কথাই কৈছে আমাক সংবাদ মাধ্যমৰ আগত যে ঐতিহাসিক মাৰ্জাৰ চুক্তিমতে কমতাপুৰ হ'ব লাগে। আপোনালোকে নিজে কওকচোন, কমতাপুৰ মাৰ্জাৰ চুক্তিমতে হৈছিল নে কোচবিহাৰ হৈছিল? তেতিয়াহ'লে কেএলৰ লগত চৰকাৰে কি আলোচনা কৰিব? আপোনালোকে এইটো স্পষ্ট কৰিব। নহয় চাওক, যে কমতাপুৰৰে এটা অংশ আহি কোচবিহাৰ ৰাজ্য হৈছিল, আৰু এই কোচবিহাৰ ৰাজ্যখন মাৰ্জাৰ চুক্তি হৈছিল ভাৰত চৰকাৰৰ লগত। এক ৰাজ্য হিচাপে যিখন আছিল ছাৰ জগদীপেন্দ্ৰ নাৰায়ণ বাহাদুৰ, তেখেতৰ লগত ভাৰত চৰকাৰৰ ক্ৰান্তিকাৰী চুক্তিৰ জৰিয়তে ভাৰত চৰকাৰৰ লগত চামিল হৈছিল। চামিল হৈ যিখন ৰাজ্য ভাৰত চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ হিচাপে আছে, সেই ৰাজ্যখন আমি বিচাৰিছোঁ।
এইটোতো কোচবিহাৰ ৰাজ্য বিচাৰিছে গতিকে কমতাপুৰৰ অংগ এটা সেই কমতাপুৰৰ অংগ যিখন মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছে কোচবিহাৰ এগ্ৰিমেণ্ট হিচাপত আজি এই মাৰ্জাৰ এগ্ৰিমেণ্টৰ পৰিসীমা আজি এই কোচবিহাৰ অকল জিলাখনৰ নহয় এই মাৰ্জাৰ এগ্ৰিমেণ্টখন আজি যে ধৰণে কৈছিল বিহাৰ এটা অংশ আছে আজি বাংলাদেশৰ এটা অংশ আছে এটা নেপাল এটা অংশ পৰি গৈছে আজি আমাৰ অসমৰ কিছু অংশ পৰি গৈছে তেনেকৈ এটা বিশাল এৰিয়া আছিল গতিকে আমি এই মাৰ্জাৰ এগ্ৰিমেণ্ট মতে আমি ভাৰত চৰকাৰক দাবী কৰিছোঁ